নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। শেষ ৰাতি যি সপোন দেখে তাৰ ফল শীঘ্ৰে পোৱা যায়। ৰাতি দ্বীপ্ৰহৰৰ সপোন দেৰিকৈ ফলে। দিনৰ ভাগৰ সপোন প্ৰায় নফলে। আৰু ৰুগীয়া মানুহে দেখা সপোন নিষ্ফল। যিদিনা আপুনি সপোন দেখে সেইদিনা কি তিথি আছিল চাই ল'ব লাগে, কাৰণ তিথি অনুযায়ী সপোনৰ ফল বেলেগ বেলেগ হয়। কৃষ্ণ পক্ষতকৈ শুক্ল পক্ষৰ সপোন বেছি ফলদায়ক। শুক্ল পক্ষৰ প্ৰতিপদ আৰু দ্বিতীয় সপোন আংশিকভাৱে শীঘ্ৰ ফল দিয়ে। শুক্ল পক্ষৰ তৃতীয়া আৰু চতুৰ্থীৰ সপোন বেছিভাগ নফলে। শুক্ল পক্ষৰ পঞ্চমীৰ সপোন খুব পলমকৈ ফলে। শুক্ল পক্ষৰ ষষ্ঠী আৰু সপ্তমী তিথিৰ সপোন অলপ দিনতেই ফলে। শুক্ল পক্ষৰ অষ্টমী আৰু নৱমীৰ সপোন পলমকৈ ফলে। শুক্ল পক্ষৰ দশমীত দেখা সপোন বেছি দেৰিকৈ ফল পায়। শুক্ল পক্ষৰ একাদশী আৰু দ্বাদশী তিথিৰ ফল নিষ্ফল হয়। শুক্ল পক্ষৰ ত্ৰয়োদশী আৰু চতুৰ্দশীৰ সপোনৰ ফল শীঘ্ৰে ফলে। শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত দেখা সপোন অতি সোনকালে ফলে। আজি মই আপোনালোকক কি সপোন দেখিলে চাকৰি লাভ কৰে আৰু উন্নতি হয়, কৰ্ম লাভ হয়। যদি আপুনি কলগছ দেখে তেনেহ'লে আপুনি চাকৰি প্ৰাপ্তি হ'ব। কৈদি দেখিলে, চাবোন দেখিলে, পূজা কৰা দেখিলে আপুনি চাকৰি ব্যৱসায়ত উন্নতি হ'ব। ডিমৰু গছ সপোনত দেখিলে আপোনাৰ উন্নতি হ'ব। তাল গছ দেখিলে আপুনি চাকৰি লাভ কৰিব। ধনী মানুহৰ লগত কথা পতা দেখিলে আপুনি চাকৰি লাভ কৰিব। নদীৰ পাৰত থিয় হৈ থকা সপোন দেখিলে, নাও যোৱা সপোন দেখিলে, পুখুৰী খন্দা সপোন দেখিলে, ফৰিং উৰা সপোন দেখিলে, বেঙেনা গছ বা বেঙেনা দেখিলে, মেঘ দেখিলে, লিচু গছ সপোনত দেখিলে আপুনি চাকৰি প্ৰাপ্ত হ'ব। আপুনি চাকৰি লাভ কৰিব পাৰিব। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবৰ কাৰণে যদি আপুনি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। সকলোৱে কুশলে থাকক। আজিলৈ সামৰিছোঁ। ধন্যবাদ।